Education Department pen desk bench of Harman kro atangka pedam data pisita Sarthe Kro Primary School along kacharli atum kangni adim anta tangte. Phuloni constituency la pen langhen constituency chekoy not Sarthe Kro arong along kacharli hem sarkar pen pipon la pen Sarthe Kro Primary School pusi irpon. Bonta bangso school langdang pulote isi ningduk meme la pen ning oy meme ason. Atheda kacharli atum class KG pen class 5 andulo. Kacharli atum bang plike pra 4 andu. Bonta kacharli atum kangni fan bench hinyang sidochot. Lason pulote kacharli atum konar pensi kacharli hot kangni adim dopo. La pen ki junjia lang anta kave ka siksak asondo. Lason pulote kosonsi kacharli atum paprang dun thekbo. Bangso school aputak sorkar pen RD pipona sonte tiwang jilangar nia hot kacharli atum ta paprang pon thekpo. Lasi prabjin pen laso school aphan kinang sot ason du anta nangkepali ji aphan education Richard Tobi aphan haladak aratum tuning ripo. কিবা এইটো ল'ৰা ছোৱালী ব্যৱস্থাটো আছিলে নাই বুলি নকওঁ আৰু আমাৰ যেহেতু বেঞ্চলে লোহাৰ লগত বনাই আৰু এটা পাতল লোহাৰ দি বনাই আছে এইবোৰ লোহা আপোনালোকে দেখিছে ল'ৰা ছোৱালীবিলাকে বেঞ্চত যেতিয়া খেলি দিয়ে ভাঙি যায় যোৱাৰ ফলত আমাৰ ডেস্ক বেঞ্চৰ পৰিমাণ তেতিয়াহে কমি গৈছে যিখিনি আছিলে মই অহাৰ পৰা 5জনমান আছিলে তাৰে ভিতৰত এতিয়া 3জনমান আছে নেকি যেতিয়াৰ পৰা স্কুলত মই জইন কৰিছোঁ তেতিয়াৰ পৰা 5জনমান আছিলে তাৰপিছত 3জনমান এতিয়া আছে ভাঙি যায় বাকী যিখিনি ভাঙিছে সেইখিনি ৰিপেয়াৰিঙৰ কাৰণেও আমি মিস্ত্ৰী যোগাৰ কৰিছোঁ গাঁৱৰ মিস্ত্ৰী বিচাৰিছোঁ সুধিব পাৰে আপোনালোকে ৰাজেন টপি বুলি এজন মিস্ত্ৰী বোলে তেওঁ সময় নাই বোলে আৰু এজন যোগাৰ কৰিছিলে কি কাম আছিলে মাষ্টৰজন আহিছিল তেওঁ বোলে এতিয়া বৰ্তমান সময় নাই অলপ কেইদিনমান পিছত আহিব আৰু সেইটো কাৰণে আৰু ডেস্ক বেঞ্চটো কেতিয়াৰ পৰা কিবা মানে ডেস্ক বেঞ্চটো আপোনাৰ গুণোৎসৱৰ পিছতে আমাৰ বেছিকৈ ভাঙিছে মানে ডেস্ক বেঞ্চটো কাৰণ ল'ৰা ছোৱালীবিলাকে তাত জুলি দিয়ে খেলি পেলাই খেলি দিয়ে লোহাটো পাতল হয় গতিকে জুলি দিলে ভাঙি গৈছে এতিয়া আছে আপোনালোকে দেখা পাব ভাঙা লোহা চোহাবিলাক স্কুলত কি আপোনাৰ স্কুল অভাৰ হ'লে কি তালা চালা বন্ধ নকৰে নেকি তালা বন্ধ কৰা হয় কিন্তু কি হয় কেতিয়াবা তালা বন্ধ কৰাৰ পাছতো তালা ভাঙি পেলাই ইয়াত মানুহ সোমাই পেলাই থৈ যায় মই 3বাৰ তালাটো ৰিপেয়াৰ কৰিলোঁ বৰ্তমান আৰু কাৰেণ্ট নাথাকিলে কি কৰে স্কুলত যদি কাৰেণ্ট থাকে তেতিয়া তেওঁলোকে তালা চালা ভাঙি আহি স্কুলতে কাৰেণ্ট চাৰ্জ দিব খেলিব লেতেৰা চেতেৰা কৰিব কেতিয়াবা তাজপাতো পোৱা যায় আৰু বাকী বেলেগ বস্তুও পোৱা যায় সেইবোৰতো ক'ব নোৱাৰোঁ কিন্তু পাইছোঁ আমি চাফ চিকুণ কৰোঁ আৰু গৰু গাই চাইবোৰ চব ভিতৰতে সোমোৱাই দি ফেঞ্চিং আপোনালোকে দেখিছে সেয়া নতুনকৈ যোৱা এই বছৰৰ বাজেটত ফেঞ্চিং দিয়া হৈছে সেই ফেঞ্চিং